এটা কথা চিয়ৰ যে তই এটা কাম কৰা ষ্টাৰ্ট দিয়াৰ প্ৰথম দিনাই সেই কামটোত এক্সপাৰ্ট যে নহয় তই 100% চিয়ৰ। কিন্তু লগতে এইটোও চিয়ৰ যে তই যদি সেই কামটো 100 বাৰ কৰা দেন তই সেই কামটোত এক্সপাৰ্ট হৈ যাবি। বেষ্ট নহ'লেও এক্সপাৰ্ট হৈ যাবি। ঠিক তেনেকৈ চব ক্ষেত্ৰতে আমি এটা ছাবজেক্ট টান পাওঁ আৰু টান পাওঁ কাৰণে পঢ়াই বাদ দি দিওঁ। নপঢ়ো যা ফ'ৰ্থ হৈ যাব, বেলেগ ছাবজেক্ট পঢ়িম। কিন্তু আমি যেতিয়া সেই ছাবজেক্টটোত টাইম দিওঁ অলপমান টান কাৰণে অলপমান বেছিকৈ পঢ়া ষ্টাৰ্ট কৰোঁ, লাহে লাহে কিন্তু সেই ছাবজেক্টটো ইজি হৈ যায় আৰু লাষ্টত সেই ছাবজেক্টখনতে ভাল মাৰ্কছ আহে। গতিকে টাইম দিয়াটো জৰুৰী। আমি যদি একবাৰত বুজি নাপাওঁ দেন এৰি দিয়াটো মূৰ্খৰ কাম। একবাৰ যদি বুজি পোৱা নাই আমি লাহে লাহে তাক 2 বাৰ 3 বাৰ 4 বাৰ পাছত আমি নিশ্চয় বুজি পাম। আৰু যিমানে টাইম দিম, যিমানে সময় দিম সেই ছাবজেক্টটোত সিমানে সহজ হৈ আহি যাব।